हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ আপোনালোকৰ ভালে আৰু মোৰো ভাল আজি এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ এইফালে চাওঁ গাইজ এতিয়া আমাৰ ইয়াত এতিয়া গাহৰি কাটি আছে আৰু কাটি মেলি শেষ হোৱাগৈ নাই আৰু এইফালে কিনা কিনা মানুহ ৰখি আছে কেতিয়া গাহৰি কাটি শেষ হ'ব কেতিয়া নিম বুলি মানে এইফালে ঘৰতো ৰখি আছে চাগে গাহৰি মাংস কেতিয়া আনিব আৰু কেতিয়া বনাই মেলি খাম বুলি এইফালেতো ঘৰৰ পৰাতো এটা মানুহে আহিছে আৰু মাংস আনিবলৈ এইটোৱেতো ভাবি থাকিবই ন কেতিয়া আনিব কেতিয়া খাম বুলি আৰু কাটি মেলি শেষ হ'লে লৈ যাব আৰু চবে মানে গাহৰিটো মানে কাটিবলগীয়া নাছিলে মানে এইকেইদিনা মানে অলপ পইচা মানে প্ৰব্লেম হোৱাৰ কাৰণে মানে কাটিবলগীয়া হৈ গ'ল আৰু আজি কাটি দিলে গাহৰিটো আৰু এইফালে মানুহ ৰখি আছে কিনাই কিনাই গাহৰি নিব আৰু ঘৰত নি কেনে বনাই মেলি খামগৈ বুলি আৰু আমিও ৰখি আছোঁ মানে কেতিয়া কাটি শেষ হ'ব আৰু খামগৈ বুলি নিজৰ ঘৰৰে গাহৰি মানে অলপ হ'লেও বেয়া লাগিছে আৰু বেয়া লাগিলেও উপায় নাই আৰু কিবা এটা পাম বুলিয়েতো পুহিছে ন কৰিবই লাগিব এতিয়া এইফালে চাওক কাটি আছে এইফালে চাওক এতিয়া গাহৰি ভাগ কৰি আছে মানে কাটি মেলি হৈ গ'ল এইফালে ভাগ কৰি আছে এইফালে এতিয়া মানুহক দিব আৰু এইজনী আমাৰ নাই এইফালে ৰখি আছে মাংস নিম বুলি মানে এইফালে চাওক চবেই ৰখি আছে গাহৰি নিম বুলি চাই থাকক আৰু